নমস্কাৰ ৰাইজ, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু মোৰো ভাল। নতুন এটি ভিডিঅ'ৰ মাজলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে আপোনাৰ 28 ফাগুন, যিহেতু আপোনাৰ ফাগুনৰ মাহৰ প্ৰতিটো 28 তাৰিখে আমাৰ গৰখীয়া সভা উদযাপন কৰা হয় দুদিনীয়া কাৰ্যসূচীৰে। সেই দিনটো আজি আহি গ'ল। বৰ্তমান মই গা পা ধুই ল'ম, লৈ আপোনালোকক সকলো দেখুৱাম ক'ত কি কৰোঁ। বৰ্তমান গা ধুব আহোঁতে ভিডিঅ'টো বনালোঁ, এইটো পুখুৰী। বৰ্তমান মই কাপোৰ চাপোৰ গা পা ধুই ল'ম, সকলো দেখুৱাম আপোনালোকে। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰে চাই থাকিব, যিহেতু আপোনাৰ আজি ভাগৱত যাত্ৰা হ'ব, ৰাতি নাম হ'ব আৰু দুদিনীয়া কাৰ্যসূচীৰে আপোনাৰ উদযাপন কৰা হৈছে। সকলো দেখুৱাম মোৰ লগত, আপোনালোকেও উপভোগ কৰিব ক'ত কি কৰোঁ। তেন্তে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি চাই ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাৰিব। তেন্তে বলক। চ' গাইজ, বৰ্তমান গা পা ধুই আমি এতিয়া মন্দিৰলৈ ওলালোঁ। ফকীৰ আৰু মই বৰ্তমান কেনেকুৱা গা পা ধুই ৰেডি হৈ ল'লোঁ। এতিয়া গৈ আছোঁ। এয়া বৰ্তমান এয়া পবিতৰা ৰখি আছে তাতে। এই ফকীৰ এতিয়া আমাৰ আৰু এটা সৌভাগ্যৰ কথা যে আমি আহি আমাৰ যিজন এইখন হৈছে আমাৰ আৰাধ্য দেৱতা এই কৃষ্ণই গৰখীয়া বৰ্তমান ভাবি চালে আচৰিত লগা কথা। বৰ্তমান এতিয়া আমি যাক আৰাধনা কৰোঁ প্ৰতি মুহূৰ্ততে, সন্ধিয়া গধূলি য'তে ত'তে। চ' গাইজ, বৰ্তমান হৈ গ'ল। বৰ্তমান হাতীটো পূজা পাতল কৰি ল'লে। এতিয়া বৰ্তমান কৰিব বেম পাতি আদৰাব আৰু এয়া বৰ্তমান বেম পাতি আদৰাই আছে। আপোনালোকে চাই থাকক। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, স্কিপ নকৰাকৈ আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা একেলগে চাই থাকক। চ' গাইজ, আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল। প্ৰচেছনৰ যাত্ৰা বৰ্তমান আমি মন্দিৰৰ প্ৰাংগণৰ পৰা ওলাই আহিলোঁ। বৰ্তমান আমি গৈ আছোঁ এতিয়া প্ৰচেছন কৰিবলৈ। আপোনালোকে চাই থাকক ভিডিঅ'টো, ইমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। বলকচোন আজি
সো গাইজ বহুত ভাল লাগিছে মানে সব মানে এক হৈ ওলাই আহিছে মানে প্ৰচেছনৰ কাৰণে বহুত 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 মানুহ হৈছে আপোনালোকক মানে মই দেখুৱাব পৰা নাই কি যিহেতু মই ভিতৰত আছোঁ এয়া বৰ্তমান আপোনাৰ মন্দিৰৰ প্ৰাংগণত মানে আপোনাৰ মানে নেক্সট গাঁও এখনৰ মানে মন্দিৰৰ প্ৰাংগণত মানে বৰ্তমান দৰ্শন কৰি আছে মানে পূজা পাতল চলি আছে চাই থাকক ভিডিঅ'টো আপোনালোকে মানে মানে কৰি আহিলোঁ বৰ্তমান মই মন্দিৰত নগ'লোঁ যিহেতু বৰ্তমান মাথাটো অলপ বিষাই আছে ইমান বাট খোজ কঢ়া অভ্যাসো নাই যিহেতু বৰ্তমান এতিয়া মই ভাবিছোঁ আৰু অকণমান ৰেষ্ট লৈ আকৌ সন্ধিয়া যাম মানে সন্ধিয়া নাম আছে আপোনাৰ নাম আৰু মানে ক'ত কি হয় দেখুৱাম আপোনালোকক ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব তেন্তে বলক আজি মানে এইখিনি টাইম অলপ ৰেষ্ট লওঁ বৰ্তমান আকৌ আহি গ'লোঁ বৰ্তমান মই চাৰে 4টা মানত ঘৰ যাই ঘুমাইছিলোঁ এতিয়া বৰ্তমান বাজি গ'ল 7টা বাজিল আপোনালোকক দেখুৱাই আছোঁ মানে পৰা 1.5 কিলোমিটাৰমান মানে যিহেতু আমাৰ পথাৰৰ মাজৰ ফিল্ড এখন আছে তাতে মানে গৰখীয়া মন্দিৰটো আছে তালৈকে আমাৰ কাৰেণ্টৰ কোনো ব্যৱস্থা নাই 1.5 কিলোমিটাৰ মানে লাইটিং কৰিছে আপোনালোকক দেখুৱাই আছোঁ লাইটিংটো এইটো মানে আপোনালোকক দেখুৱাই আছোঁ এয়া লাইটিং মানে 1.5 কিলোমিটাৰ লাইটিং মানে পোহৰৰ ব্যৱস্থা কৰিছে মানে যোনে কৰিছে মানে বহুত ভাল কাম কৰিছে মানে যিহেতু আপোনাৰ ফাগুন চৈতৰ মাহত মানে কেনেকুৱা ধৰণৰ মানে ৰাস্তা পদূলি আপোনালোকে জানে নিশ্চয় মানে বহুত বেয়া তাৰ কাৰণে মোৰ লগত আৰু এজন ব্যক্তি আছে মানে এইজন ব্যক্তি মানে মানস মানে কেনেকুৱা ফিল হয় মানে আজি গৰখীয়া সভাৰ উপলক্ষে দুই এষাৰ যদি আমাৰ মানে যিহেতু মোৰ ভিউৱাৰ্ছক কৈ দিয়ে ভাল পাব যিহেতু আপোনাৰ ফাগুন চৈতৰ 28 আৰু 29 ফাগুনত যিহেতু আপোনাৰ গৰখীয়া সভাখন নিৰ্মাণ কৰা হয় তাৰ বিষয়ে দুই এষাৰমান ক'লে মোৰ ভিউৱাৰ্ছে ভাল পাব আৰু মানে কি আৰু আমাৰ ফাগুন 28 আৰু 29ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠানটো আৰম্ভ কৰা হয় এই মানে এইটো পৰম্পৰা হৈ যাই আছে আৰু গৰখীয়া সভাক লৈ মানে এটা বাৰ্ষিক সভা আয়োজন কৰা হয় ৰৈ যোৱা যেহেতু ৰৈ যোৱা একো নাই ৰৈ দিলে হয় মানে আমাৰ এইটো 28-29ত বাৰ্ষিক সভা হয় আৰু ফাগুন মাহৰ হোলী বুলি কয় আৰু হোলী যিটো মানে হোলী যি বৰপেটাৰ যি হোলী পপুলাৰিটি যি মহোৎসৱ হয় সেইকাৰণে মানে আমাৰ হোলী উৎসৱটোৰ লগত সংগতি ৰাখি মানে কি আৰু এয়া গৰখীয়া সভাখন আয়োজন কৰা হয় মানে এতিয়া ৰাতিৰ কাৰ্যসূচীটোত কি আছে মানে এতিয়া বৰ্তমান যেনেকুৱা আপোনাৰ 1.5 কিলোমিটাৰ মানে লাইটিঙৰ পোহৰৰ ব্যৱস্থা কৰি দিছে মানে কিহৰ কাৰণে মানে মানে এইটো মানে কি আৰু কমিউনিকেশ্যনটো ভাল কৰিবলৈ যোগাযোগটো মানে কি আৰু যান বাহনৰ যি পৰিবহণৰ সুবিধাৰ কাৰণে আমাৰ লাইটিঙৰ ব্যৱস্থা কৰা হৈছে দাতাসকলে দান কৰিছে এতিয়া কাৰ্যসূচীটো কি আছে বৰ্তমান মানে আমাৰ এটা হেৰি নাগাৰা নাম আজি ৰাতিটো নাগাৰা নামৰ হেৰি পৰিবেশন কৰিব ৰাতিটো কৰিব আমন্ত্ৰিত অতিথি আপোনালোকক দেখুৱাই থাকিম মানে আজি বৰ্তমান আছে আৰু ৰাতিপুৱালৈকে নাগাৰা নামৰ মানে আপোনাৰ অনুষ্ঠানটো আৰম্ভ মানে ৰাখিব আৰু তাৰ ৰাতিপুৱাৰ পিছত আকৌ আপোনাৰ হেৰি বন্তি প্ৰজ্বলন আছে নেকি বন্তি প্ৰজ্বলন আৰম্ভ হ'ব শৰাইবোৰ মানে দিব পাৰিব আৰু তাৰপিছত আপোনাৰ কি যদি ভাবে তেতিয়াহ'লে বতাহৰো ব্যৱস্থা কৰা হৈছে তাৰপিছত আৰু মানে বন্তি প্ৰজ্বলনৰ ভিতৰত মানে য'ত যিমান মানে দূৰ দূৰণিৰ পৰা মানুহ আহে আলহী অতিথি মানে তেওঁলোকৰ কাৰণে মানে এটা ভোজন এটা ৰাখিছে মহাপ্ৰসাদৰ আয়োজন এটা ৰাখিছে মানে য'ত যিমান 10,000 15,000 বা যিমান মানুহ হয় তাৰ কাৰণে মানে এটা হেৰি ৰাখিছে মানে দুপৰীয়াৰ সাজটো মানে মহাপ্ৰসাদৰ আয়োজন কৰা হৈছে ডিনাৰ বুলি কয় আৰু ডিনাৰ বুলি কয় মই ইমান ইংলিছ নাজানো যিহেতু গাঁৱৰ মানে ল'ৰা মানে ভোজনটো হেৰি ৰাখিছে আৰু মানে সকলো মানুহ মানে খুৱাই আপ্যায়ন কৰিবলৈ চেষ্টা কৰিব কি কৰে আপ্যায়ন কৰিবলৈ চেষ্টা কৰিব মানে এইটো মানে দুপৰীয়া যিটো আহাৰ মহাপ্ৰসাদৰ ব্যৱস্থা কৰা হৈছে কালি শুনিছোঁ কালি ৰাতিপুৱাৰ আপোনাৰ যিহেতু বন্তি প্ৰজ্বলনৰ পিছতো আকৌ আছে মানে নাম আছে ছোৱালী মানুহৰ নাম আমন্ত্ৰণ জনাই আনিছিলোঁ চ' গাইজ বৰ্তমান ফাইনেলি আমি ফিল্ড আহি পাই গ'লোঁ ৰেডি কৰি আছে আপোনালোকক দেখুৱাই আছোঁ বেক কেমেৰা কৰি এয়া বৰ্তমান ফিল্ড চৰ্দাৰ ভক্তবান ৰাইজ যিহেতু আমাৰ নৱৰা বুঢ়া কাম চাম কৰি আছে নৱৰা এয়া আমাৰ কুশল দাই হাঁহি দিছে কুশল দা কেনেকুৱা অনুভৱ
সুন্দৰ চলি আছে বৰ্তমান মই মন্দিৰৰ প্ৰাংগণ আহি পাই গ'লো আমাৰ বৰ্তমান সভাপতি এই কুশল দা সম্পাদক চৰি মোৰ ভুল হৈছে মোৰ লগত আছে কুশল দা সম্পাদক কিবা অলপ মানে মন্দিৰৰ বিষয়ে আজি পিছদিনা দশম দিন আৰম্ভ কুৰুক্ষেত্ৰত